हेलो गाइस वेलकाम बैक टू माय यूट्यूब चैनल। आज आलोचना करिम राज्यर जिসকल महिलाई অৰুণোদয় आँचনিर धन लाभ কৰি আছে তেওঁলোকৰ পইচা বেংকৰ একাউণ্টত সোমাইছে নেকি হেতু কেনেকৈ চেক কৰিব। ইয়াত যেটো চাবলৈ পাইছে তেওঁলোকৰ সকলবিলাক মাহৰ পইচা এনেকৈ চেক কৰিব পাৰিব আৰু ইয়াত সকলবিলাক মাহৰ কোনটো মাহত তেওঁলোকৰ পইচা সোমাইছে বা কোনটো মাহত সোমোৱা নাই ইয়াত দিয়া আছে বা তেওঁলোকৰ ৰেফাৰেন্স নাম্বাৰ ট্ৰানজেকশন আইডি ট্ৰানজেকশন ডেট বা বিল নম্বৰ বা স্ট্যাটাসখন এনেকৈ চাব পাৰিব। আৰু ৰাজ্যৰ যিসকল মহিলাই অৰুণোদয় আঁচনিৰ পইচা পাই আছে তেওঁলোকে চেক কৰিব পাৰিব এনেকৈ বা মই ভিডিও ডিসক্ৰিপশনৰ তলত ডাইৰেক্ট লিংকটো দিম, সেইটো লিংকত ক্লিক কৰি তেওঁলোকৰ পইচাখিনি চেক কৰি ল'ব পাৰিব বা তেওঁলোকে কেনেকৈ চেক কৰিব সম্পূৰ্ণ স্টেপ চাবলৈ স্কিপ নকৰাকৈ ভালদৰে চাই থাকিব কেনেকৈ চেক কৰিব লাগে। আৰু ইয়াত যেটো চাবলৈ পাইছে বা তেওঁলোকৰ স্ট্যাটাসখন চাব পাৰিব PMS ভেৰিফিকেশ্যন স্ট্যাটাস। যদি ইয়াত ভেৰিফাইড হোৱা নাই তেন্তে তেওঁলোকে অৰুণোদয় আঁচনিৰ কোনো ধৰণৰ পইচা লাভ নকৰিব আৰু ইয়াত তেওঁলোকে এইখিনি স্ট্যাটাসখন চাই ল'ব বা তাৰ পিছত ইয়াত যেটো পেজ চাবলৈ পাইছে অৰুণোদয় বেনিফিচিয়াৰী সামৰি বা অৰুণোদয়.in গুগলত গৈ সাৰ্চ কৰি দিব তেতিয়া এইটো পেজত আহিলে ইয়াত চাবলৈ পাইছে অৰুণোদয় বেনিফিচিয়াৰী সামৰি বা ইয়াৰ পৰা তেওঁলোকে পইচাখিনি চেক কৰিব পাৰিব অৰুণোদয় আঁচনিৰ। ইয়াৰ কাৰণে select district বা আপোনাৰ যিখন জিলা হয় সেইখন সিলেক্ট কৰি দিব ফাৰ্স্ট টাইম, তাৰ পিছত ইন্টাৰ লাষ্ট 7 ডিজিট অফ দা বেনিফিচিয়াৰী নাম্বাৰ আৰু অৰুণোদয় আঁচনিৰ যেটো বেনিফিচিয়াৰী নাম্বাৰ হয় সেই নম্বৰৰ সহায়ত ইয়াত সাৰ্চ অপশনত বহাই দি সকলোবিলাক তাৰ পিছত আপুনি পইচাখিনি চেক কৰি ল'ব পাৰিব। আৰু আপোনাৰ ওচৰত যদি বেনিফিচিয়াৰী নাম্বাৰ নাই তেন্তে কেনেকৈ লাভ কৰিব সম্পূৰ্ণ এইটো ভিডিঅ'ত জানিব পাৰিব। তাৰ পিছত এনেকৈ সকলোবিলাক যেতিয়া বহাই দিব বহাই দিয়াৰ পিছত যেতিয়া সাৰ্চ অপশনত ক্লিক কৰি দিব তেতিয়া আপুনি সকলোবিলাক ডিটেইলছ পাই যাব আপোনাৰ যেটো অৰুণোদয় আঁচনিৰ বেনিফিচিয়াৰী ডিটেইলছ বা আপুনি কেতিয়া আবেদন কৰিছিল বা আপোনাৰ হেতু একসেপ্ট ৰিজেক্ট সম্পূৰ্ণ চাব পাৰিব বা আপোনাৰ কোনটো মাহত পইচা সোমাইছে কোনটো মাহত সোমোৱা নাই সম্পূৰ্ণ ডেটবিলাক চাব পাৰিব বা ট্ৰানজেকশন আইডি বিল নম্বৰ সকলোবিলাক কেনেকৈ দিয়া থাকিব বা যদি পইচা সোমোৱা নাই কেনেকুৱা প্ৰসেস চলি আছে সম্পূৰ্ণ ইয়াত এনেকৈ চাব পাৰিব। আৰু ইয়াত যিবিলাক চাইছে ক্ৰেডিট বা পেন্ডিং কিছুমান শো কৰি আছে আপোনাৰ কেনেকুৱা প্ৰসেস চলি আছে আপুনি কমেন্ট বক্সত কমেন্ট কৰি জনাব আৰু মই ভিডিও ডিসক্ৰিপশনৰ তলত হেতু চেক কৰাৰ কাৰণে লিংকটো দি দিম আৰু ইয়াৰ পৰা চাই ল'ব পাৰিবা। এতিয়া তেওঁলোকে যদি তেওঁলোকৰ ৰেজিষ্ট্ৰেচন যেটো অৰুণোদয় বেনিফিচিয়াৰী আইডি এই নম্বৰ যেটো হয় হেতু যদি নাজানে তেন্তে তেওঁলোকে ক'ৰ পৰা তেওঁলোকৰ অৰুণোদয় বেনিফিচিয়াৰী নাম্বাৰখন লাভ কৰিব সম্পূৰ্ণ আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব। তাৰ কাৰণে ফাৰ্স্ট টাইম এনেকৈ গো টু হোম যেটো অপশন চাবলৈ পাইছে বা যেটো অৰুণোদয় আঁচনিৰ অফিচিয়েল পেজ সেইটো পেজত আহিব আৰু অহাৰ পিছত ইয়াত চাবলৈ পাইছে ভিউ ষ্টেটাস আৰু ভিউ ষ্টেটাস অপশনত ক্লিক কৰিব আৰু ভিউ ষ্টেটাস অপশনত ক্লিক কৰি দিয়াৰ পিছত যেতিয়া পেজটো ওপেন হ'ব তেতিয়া ইয়াত সকলোবিলাক জিলাৰ নাম চাব পাৰিব বা আপোনাৰ যিখন জিলা আৰু সেই জিলাৰ আন্ডাৰত আপুনি ফাৰ্স্ট টাইম লিষ্টখন ওপেন কৰি ল'ব লাগিব বা তাৰ পিছত আপুনি সাৰ্চ অপশনৰ পৰা আপোনাৰ নামটো চেক কৰি লৈ আপোনাৰ নামৰ লগত আপোনাৰ সেই বেনিফিচিয়াৰী নাম্বাৰখন চাব পাৰিব বা আপুনি সেই বেনিফিচিয়াৰী নাম্বাৰৰ সহায়ত আপুনি চেক কৰিব পাৰিব আপোনাৰ অৰুণোদয় আঁচনিৰ পইচা সোমাইছে না নাই বা কেনেকুৱা প্ৰসেস চলি আছে বা তাৰ পিছত যেতিয়া এনেকৈ আপুনি অৰুণোদয় এপ্লিকেশ্যন ডিস্ট্ৰিক্ট হয় যেটো স্ট্যাটাস ইয়াৰ কাৰণে আপুনি যেটো কাৰ্ড চিন বা আপোনাৰ ডিস্ট্ৰিক্টৰ আন্ডাৰত আপুনি এনেকৈ কাৰ্ড চিন যেটো অপশন দিয়া আছে তাত ক্লিক কৰিব আৰু ইয়াত ক্লিক কৰি দিয়াৰ পিছত আৰু আপোনাৰ কিছুমান লোডিং হোৱাৰ পিছত আপুনি এনেকৈ চাবলৈ পাইছে বেনিফিচিয়াৰী নাম্বাৰ বা নামটো এনেকৈ দিয়া থাকিব বা আপোনাৰ নামটো চেক কৰাৰ কাৰণে আপুনি সাৰ্চ ফৰ নেম ওপৰত যেটো দিয়া আছে তাত আপোনাৰ নামটো সাৰ্চ কৰিব আৰু সাৰ্চ কৰাৰ পিছত যদি আপোনাৰ নামটো শো কৰিব তেতিয়া আপোনাৰ নামৰ ওচৰতে আপোনাৰ বেনিফিচিয়াৰী নাম্বাৰখন পাই যাব আৰু সেই বেনিফিচিয়াৰী নম্বৰৰ সহায়ত আপুনি অৰুণোদয় আঁচনিৰ পইচা চেক কৰিব পাৰিব।